সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আজি ৰবিবাৰ, গতিকে অকণমান ৰবিবাৰে মজা ল'বলৈ আজি এটা খুব ভাল ৰেচিপি এটা লৈ আহিছোঁ। আহকচোন চাওঁ। মই ইয়াত অকণমান পিঠাগুড়ি লৈছোঁ, যিখিনি লাগিছে। এই পিঠাগুড়িখিনি মই আগদিনাখনেই কুটি থৈ দিছিলোঁ। আৰু ইয়াত মই নাৰিকল টুকি লৈছোঁ আৰু মিঠৈ লৈছোঁ। আৰু পিঠাগুড়িখিনি এতিয়া মই অকণ পানী দি ইয়াত অকণমান নিমখ দিছোঁ। নিমখ দি কিনে অলপ এটা ভিজা ভাৱ ঢাকিব লাগিব পিঠাগুড়িখিনি, যাতে তাৰমানে তাত যিবিলাক গুটি নিচিনা হ'ব সেইবোৰ ভাঙি দিব লাগিব। দেখিছে নহয়? আৰু ইয়াত মই দুটা ডিছপ'জেবল গ্লাছ লৈছোঁ, মাজত এটা বিন্ধা কৰি দিম। দুটা লৈছোঁ, গতিকে দিলে সুবিধা হয়। ইয়াত মই দুই ধৰণে পিঠা দেখুৱাম, এটা টিপট পিঠা দেখুৱাম টিপটৰ মুখনিখনত, আৰু এইটো ডিছপ'জেবলত। গতিকে দুটা কৰিলে ভাল হয়। এই দেখিছে নহয়? ইয়াত অকণমান বাটাৰ সানি ল'ব লাগিব গোটেইকেইটাতে সুন্দৰকৈ ভিতৰত। এতিয়া মই আৰম্ভ কৰিম। টিপট পিঠা বনাম, আৰু ডিছপ'জেবল পিঠা বুলি কয় নে কাপ পিঠা বুলিয়ে কয়, আপোনালোকে যি বুলি কয় ক'ব। আৰু গতিকে বনাবলৈ লৈছোঁ। এই টিপটটো মোৰ বহুত বছৰ পুৰণি, মোটামুটি 20 বছৰমানৰ পুৰণি এই টিপটটো। আজি মই বনাবলৈ লৈছোঁ, এনেকৈ বনাই থাকোঁ মাজে মাজে। পিঠাগুড়িখিনি অলপকৈ দিব, আৰু তাত মানে হেঁচি নিদিব। পিঠাগুড়িখিনি বেছি হেঁচি দিলে টাইট হৈ যাব। তাত অকণ পিঠাগুড়ি, অকণ নাৰিকল, আৰু ইয়াত অকণ গুড় দিব। তৰপে দি দিব। আপুনি যেনেকৈ দিয়ে ভাল পায়, সানিও দিব পাৰে। মই এনেকৈ দি ভাল পাওঁ, গতিকে মই এনেকেদৰে দিছোঁ। আৰু তাৰ ওপৰত বেছি হেঁচি দিব নালাগে, ঠিক সমানকৈ মানে টাইট হৈ গ'লে ভাল নালাগে পিঠাটো। এনেকুৱা হ'লে খুব ধুনীয়া স্পঞ্জৰ নিচিনা হৈ থাকে, গতিকে খাবলৈ বৰ মজা হয়। ইয়াৰ ওপৰত অকণমান এটা বাতি এটা ইয়াত দি দিলে হ'ল। এতিয়া লাহেকৈ জুইৰ ফ্লেমটো অকণমান হাই কৰি দিব, মিডিয়াম। প্ৰথমতে হাই হোৱাৰ পিছত অকণমান মিডিয়াম কৰিব। আৰু এতিয়া মই কেটেলিটোৰ ঢাকনিখনতো দি দিছোঁ তেনেকৈ। এক তৰপ দি ল'লোঁ, তাৰ ওপৰত মই অকণমান গুড় দিম, তাৰপিছত অকণমান নাৰিকল দি দিম। জানে সকলোৱে আপোনালোকে, এইবোৰ আৰু আমাৰ সচৰাচৰ ব্যৱহাৰ হৈয়ে থাকে। এই পিঠাটো খাবলৈ খুব মজা হয়। আচলতে আমাৰ সদায় লৰা ঢপৰা হৈ থাকে নহয় জানো? গতিকে আজি দেওবাৰ বুলি অকণমান সময় লৈ আজি ব্ৰেকফাষ্ট অকণমান ভালকৈ কৰিম বুলি লৈছোঁ। এনেদৰে এখন কাপোৰখন মাৰ্কিনৰ কাপোৰ এখন ল'লে ভাল, খাদী কাপোৰ এখন প্ৰথমতে তিয়াই ল'ব, আতি দিব। আতি দি কিনে এইটো টিপট মুখত দি দিব। নতুন যিসকল তেওঁলোকে অকণমান জানিব লাগিব, যিসকলে জানিতো নালাগে। 1 মিনিটতে হৈয়ে গ'ল এটা মোৰ পিঠা। এতিয়া মই ছেকেণ্ডটো তাত মই ৰেডি কৰি ৰাখিছোঁ, গতিকে তাত আকৌ বহাই দিছোঁ। তেনেকুৱা কৰিলে সুবিধা হয়, অকণমান সোনকালে হয়। আৰু তাৰ ওপৰত ধুনীয়াকৈ অকণ বাটাৰ লগাই দিব। লগে লগে যেতিয়া গৰম থাকিব তেতিয়াই দি দিব বাটাৰখিনি, তেতিয়া খাই খুব সুন্দৰ পাব। মানে আপোনালোকে খাবচোন মোৰ নিচিনাকৈ এদিন। দেখিছেনে ইমান ধুনীয়া হৈছে? কি সুন্দৰ পিঠা। তাত অকণ বাটাৰ লগাই দি দিব। গতিকে এয়া আজি আমাৰ ব্ৰেকফাষ্ট, খুব সুন্দৰ ব্ৰেকফাষ্ট। আপোনালোকে কেনে পালে বা? আপোনালোকে ভিডিঅ'টো চাইছে যদি মোক লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভাল পালেনে আপোনালোকে? মোক জনাবচোন, কমেণ্ট কৰিব প্লিজ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আপোনালোকে, মোক আগুৱাই লৈ যাওক, তেতিয়াহে মোৰ ভাল লাগিব।